নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু লগতে সকলোলৈ দেৱালী শুভেচ্ছা জনাইছোঁ। মই দেৱালী বুলিনো কিনো বনাইছোঁ তাৰে দুটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। বুটৰ দালি দি মই মটিচুৰ লাড়ু বনাইছোঁ। বুটৰ দালিখিনি প্ৰথমে ভিজাই থৈছিলোঁ। ভিজাই থোৱাৰ পাছত মিক্সিত একদম মিহিকৈ গুড়া কৰিব নালাগে আৰু পানীও দিব নালাগে। এনেকৈ চেপেটা কৰি ঘিয়ত ভাজি লৈছোঁ। ঘিয়ত ভাজি হোৱাৰ পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছত আকৌ মিক্সিত গুড়া কৰি ল'ম। এইখিনি গুড়া হৈ গ'ল। এইখিনি আকৌ মই 1 চামুচ ঘিয়ত অলপ সময় ভাজিম। এতিয়া মই 1 কাপ এইটো কাপে 1 কাপ বুটৰ দাইল দিছিলোঁ আৰু সেইটো জোখতে 1 কাপ চেনি দিছোঁ। চেনি চিৰাপ বনাই ল'ম লাড়ুৰ কাৰণে। আৰু এতিয়া অলপ পানী দিছোঁ, অকণমান নেমু চেপি দিছোঁ আৰু অকণমান ফুড কালাৰ দিছোঁ। আৰু এইখিনি চেনি চিৰাপটো ৰেডি হৈ গৈছে আৰু অকণমান কালাৰ দি দিছোঁ। এতিয়া এইখিনি মই লাড়ুৰ কাৰণে ৰেডি কৰা এইখিনি দি দিছোঁ, দাইলৰ এইখিনি গুড়াখিনি। এইখিনি এনেকৈ মিলাই পিনে মই অকণমান সময় ঢাকি থৈ দিম। তাৰ পাছতে লাড়ুৰ কাৰণে ৰেডি হ'ব। এয়া ৰেডি হৈ গৈছে লাড়ু বনাবলৈ। আৰু ইয়াতে মই পমকিন চিড এইকেইটা দি দিছোঁ। এতিয়া মই লাড়ু বনাই যাম। এনেকৈ ঘৰতে ধুনীয়াকৈ লাড়ু বনাব পাৰি। বেচনেদিও বনাব পাৰে। বুটৰ দালি দি মই বনাইছোঁ, খাবলৈ বহুত ভাল হয়। এয়া হৈ গ'ল মটিচুৰ লাড়ু। আৰু এতিয়া মই বনাম গুজিয়াৰ কাৰণে এইখিনি মাৱা মানে মই ঘৰতে বনাইছিলোঁ পাউডাৰ গাখীৰ দি। এইখিনি অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত চুজি আগতেই মই ভাজি থৈছিলোঁ, চুজিখিনি ইয়াতে দি দিছোঁ। চুজিখিনি দিছোঁ আৰু নাৰিকলৰ যি গুড়া বজাৰত পোৱা যায় শুকান, এইখিনি দিছোঁ। ফ্ৰেছ নাৰিকলো দিব পাৰে আপোনালোকে। আৰু এইখিনি কাজু বাদাম কিচমিচ এনেকৈ অকণমান ভাজি পিনে মই কাটি লৈছোঁ সৰুকৈ। এইখিনি এনেকৈ ভালকৈ মিলাই ল'ম। আৰু এতিয়া চেনি দিছোঁ, মই চেনিখিনি দিয়াৰ কাৰণে ভালকৈ হাতেদি মিলাই লৈছোঁ ফিলিঙৰ কাৰণে, ভুজিয়া ফিলিঙৰ কাৰণে। আৰু এতিয়া ময়দা লৈছোঁ। ময়দাখিনি মই ঘিয়ত ভালকৈ সানি ল'ম। ভালকৈ সানি লৈছোঁ। এনেকৈ গোটা টাইপ হ'ব লাগিব ঘিয়তে। তাৰপাছতে পানী দি ভালকৈ আকৌ মিলাই লৈছোঁ। এইখিনি 15 মিনিটৰ কাৰণে ৰাখি থ'ম। তাৰপাছতে মই ভুজিয়া কাৰণে এতিয়া ৰেডি হ'ল। আৰু সৰুকৈ মই লাডু কৰি ল'লোঁ। বেলি ল'ম। একেবাৰে পাতলো কৰিব নালাগে, একেবাৰে ডাঙৰো কৰিব নালাগে, বেছি পাতলো কৰিব নালাগে। এতিয়া মই চাৰিওফালে পানী লগাই লৈছোঁ। এতিয়া ফিলিঙৰ কাৰণে এইখিনি বস্তুখিনি দিম। একেবাৰে ভালকৈ ভাজটো দিব লাগে, নহ'লে ফ্ৰাই কৰোঁতে ওলাই যায় ফিলিঙৰ বস্তুবিলাক। বেলেগ ভাজতো দিব পাৰে। মই এনেকৈ মোৰ ভাল লাগে, মই সেইকাৰণে এনেকৈ দিওঁ। মই ফ্ৰাই কৰাটো ভালকৈ দেখুওৱা নহ'ল, ভিডিঅ'টো ডিলিট হৈ গ'ল, সেইকাৰণে মই ডাইৰেক্ট দেখুৱাই দিছোঁ। আৰু এইখিনি গুজিয়াখিনি মানে চেনি চিৰাপত দি খালেও ভাল লাগে। মই এতিয়া এনেকৈ বনাইছোঁ, কেতিয়াবা মই চেনি চিৰাপতো দিওঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।